হেল্ল' ষ্টুডেণ্টছ মই কল্পজ্যোতি বৰাই তোমালোকৰ সৈতে আজি গণিতৰ ত্ৰিকোণমিতিৰ পাঠটো আলোচনা কৰিম। আহাচোন এই পাঠটো চাওঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই চিত্ৰখনত দেখা পাইছা তাত ওখ অট্টালিকা। ইয়াত ধৰি লোৱা তোমালোকে উচ্চতাটো উলিয়াব লাগে। এতিয়া উচ্চতা উলিয়াবলৈ হ'লে হয়তো তোমালোকে ইয়াৰ একেবাৰে ওপৰৰ ফ্ল'ৰটোলৈ গৈ ইয়াৰ পৰা এডাল দীঘল ফিটা লৈ তোমালোকে ইয়াৰ উচ্চতাটো উলিয়াব লাগিব, যিটো আমাৰ কিছু ক্ষেত্ৰত কৰিবলৈ সমস্যাৰ সন্মুখীন হওঁ। সেয়েহে এই সমস্যাৰ দূৰ কৰিবলৈ আমি কিছু গাণিতিক কৌশল প্ৰয়োগ কৰিব লাগিব। আৰু সেই গাণিতিক কৌশলবোৰ আমি গণিতৰ এটা ভাগ, যিটো ত্ৰিকোণমিতিত অধ্যয়ন কৰিব পাৰোঁ। আৰু এই ত্ৰিকোণমিতিৰ সহায় লৈ আমি তলত থাকিয়েই, অৰ্থাৎ বিল্ডিংটোৰ তলত থিয় হৈয়ে আমি ইয়াৰ উচ্চতাটো উলিয়াব পাৰোঁ। ঠিক তেনেদৰে তোমালোকে আৰু এখন চিত্ৰ চোৱা। ইয়াত দেখিছা এখন দলং। ইয়াত তোমালোকে ইয়াৰ বহলটো উলিয়াব লাগে। তো ইয়াৰ বহলটো উলিয়াবলৈ হ'লে তোমালোকে ত্ৰিকোণমিতিৰ সহায় ল'ব পাৰা। তো ত্ৰিকোণমিতিৰ সহায় লৈ ইয়াৰ বহলটো অতি সহজে তোমালোকে উলিয়াব পাৰিবা। এতিয়া আহাচোন ত্ৰিকোণমিতিনো কি আমি তাক বুজি লওঁ। তো ত্ৰিকোণমিতি কি আচলতে? তো ত্ৰিকোণমিতিৰ শব্দটোৰ গ্ৰীক ভাষাৰ পৰা লোৱা হৈছে। গ্ৰীক ভাষাত টাই, যাৰ অৰ্থ তিনি, গণ, যাৰ অৰ্থ বাহু, আৰু মেট্ৰন, যাৰ অৰ্থ যোগ হয়। ত্ৰিকোণমিতি সমকোণী ত্ৰিভুজৰ ওপৰত আধাৰিত। ত্ৰিকোণমিতি হ'ল ত্ৰিভুজৰ কোণ আৰু বাহুৰ সম্পৰ্ক আলোচনা কৰা এটা বিষয়। এতিয়া আহোঁ আমি ত্ৰিকোণমিতিক অনুপাতলৈ। ত্ৰিকোণমিতিক অনুপাত উলিয়াবলৈ হ'লে আমি সমকোণী ত্ৰিভুজৰ সহায় ল'ব লাগিব। ইয়াত তোমালোকে দেখা পাইছা ABC এটা সমকোণী ত্ৰিভুজ, য'ত বি কোণটো 90 ডিগ্ৰী হয়। আমি ইয়াত ছটা ত্ৰিকোণমিতিক অনুপাত পাম। তাৰে প্ৰথমটো হৈছে চাইন এ। ইয়াত আমি এ লিখাৰ কাৰণ হৈছে যে এ কোণৰ সাপেক্ষে আমি আটাইকেইটা ত্ৰিকোণমিতিক অনুপাত উলিয়াম। ইয়াত লিখিছোঁ চাইন এ সমান এ কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ। এতিয়া এ কোণৰ বিপৰীত বাহুডাল হৈছে, আমি যদি চাওঁ চিত্ৰখনলৈ, BC। এ কোণৰ বিপৰীত বাহু হৈছে আমাৰ BC, আৰু ইয়াৰ অতিভুজডাল হৈছে AC। সেয়েহে আমি লিখিব পাৰোঁ সমান BC বাই AC। চমুকৈ চাইন এ সমান BC বাই AC। এতিয়া আহোঁ দ্বিতীয়টোলৈ। কচাইন এ সমান এ কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ। এ কোণৰ সন্নিহিত বাহুডাল হৈছে AB ডাল। AB ডিভাইডেড বাই অতিভুজডাল হৈছে আমাৰ AC। সেয়ে লিখিব পাৰোঁ সমান AB বাই AC। চমুকৈ কচ এ সমান AB বাই AC। ঠিক তেনেকৈ 3 নম্বৰটোলৈ চাওঁ। টেনজেণ্ট এ সমান এ কোণৰ বিপৰীত বাহু ডিভাইডেড বাই এ কোণৰ সন্নিহিত বাহু। বিপৰীত বাহুডাল হৈছে আমাৰ BC ডাল, আৰু এ কোণৰ সন্নিহিত বাহুডাল হৈছে আমাৰ AB ডাল। সেয়েহে সমান BC বাই AB। চমুকৈ টেন এ সমান BC বাই AB। এতিয়া আমি চতুৰ্থটোলৈ। কোচেকেণ্ট এ সমান অতিভুজ ডিভাইডেড বাই এ কোণৰ বিপৰীত বাহু। ইয়াত অতিভুজডাল গম পালোঁ আমি AC ডাল হৈছে, আৰু এ কোণৰ বিপৰীত বাহুডাল হৈছে আমাৰ BC বাহুডাল। সমান AC বাই BC। চমুকৈ কচেক এ সমান AC বাই BC বুলি আমি লিখিব পাৰোঁ। এতিয়া আহোঁ পঞ্চমটোলৈ। ছেকেণ্ড এ সমান অতিভুজ ডিভাইডেড বাই এ কোণৰ সন্নিহিত বাহু। ইয়াত অতিভুজডাল হৈছে AC ডাল, আৰু এ কোণৰ সন্নিহিত বাহুডাল হৈছে আমাৰ AB। সেয়েহে সমান AC বাই AB। চমুকৈ আমি ইয়াক চেক এ সমান AC বাই AB লিখিব পাৰোঁ। ঠিক তেনেকৈ 6 নম্বৰটোলৈ আহোঁ। কোটেনজেণ্ট এ সমান এ কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই এ কোণৰ বিপৰীত বাহু সমান AB বাই BC।
ইয়াত ABডাল হৈছে সন্নিহিত বাহু A কোণৰ আৰু BC হৈছে A কোণৰ বিপৰীত বাহু। চমুকৈ আমি লিখিব পাৰোঁ ইয়াক cot A equal to AB by BC।